শৈশৱক ৰিঙিয়াই আকৌ এবাৰ জি উঠিছোঁ। এয়া আছিলে ডিপাৰ্টমেণ্টৰ টেবুলত। চিলেটকৈ নে চিলতকৈ আজিও কনফিউজ। কিন্তু সেই চিলেটত আঁকা আৰু বৰ্ডত অঁকা দিনবোৰ আজিও মনত পেলাইছোঁ। এয়া মই টেবুলতে আঁকিছোঁ আৰু সকলোকে কৈছোঁ, তহঁতে কি বুলি ভাবিছোঁ, মই কি আঁকিব নাজানো নেকি? তাৰপিছত ডিপাৰ্টমেণ্টত এনেকৈ সকলোৱে বহিছোঁ আৰু সিহঁতে মোক ডিমাণ্ড দি আছে যে এইটো আঁক সেইটো আঁক, আৰু মই বোলো কৈ যা মই একদম এফালৰ পৰা আঁকিম। তাৰপাছত চাহকাপ কেণ্টিনতে খালোঁ। খাই মেলি আমি আহিছোঁ মেম এজনীৰ ঘৰলৈ, আৰু মেমৰ আজি আছিলে বাৰ্থডে। আৰু বাৰ্থডেৰ কাৰণে আমি ভাবিলোঁ মানে টিকলিজনী হওঁতে অহা কথা আছিলে, কিন্তু আহিব পৰা নাছিলোঁ। বোলো বাৰ্থডে দিনাখন মেমক আমি এবাৰ যদি দেখা কৰোঁ ভাল লাগিব। তাৰপাছত এয়া খাই কৰি সেই কাগজ ফুলৰ গছজোপাতেই ধুনীয়াকৈ ফটো উঠিছোঁ। আৰু মেমগৰাকী হৈছে এইগৰাকী। আৰু মেমৰ লগতে আমি সকলোৱে ফটো উঠিছোঁ, কাৰণ বহুত দিনৰ মূৰতে লগ পাইছোঁ। মেম প্ৰেগনেণ্ট হোৱাৰ পাছৰ পৰা আমি লগেই পোৱা নাছিলোঁ, আৰু প্ৰায় কম ক্লাছে পাইছোঁ, তথাপিও মেম আমাৰ অতিকৈ মৰমৰ। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ' নিশ্চয় লগ পাম। বাই।